নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম মঙলবাৰে যদি এই উপায়েৰে কৰে তেন্তে কোনো হ'ব পাৰে বহুত ভাগ্যশালী। বন্ধুসকল, যিকোনো মঙলবাৰ এটা 3টি লং আৰু সৰিয়হৰ তেলেৰে কৰক এই মহা উপায়। জীৱনটোত পাব আপুনি হাতে হাতে মুক্তি। হনুমানজীৰ পৰা পাব আশীৰ্বাদ। আপোনালৈ আহিব ধন আৰু হ'ব কোটিপতি। মঙলবাৰ দিনত লঙৰ প্ৰয়োগে আপোনাৰ জীৱনলৈ সমস্ত প্ৰকাৰৰ সমস্যা সকলোবোৰ মুক্তি দিব। বন্ধুসকল, কিছুমান ব্যক্তি এনে পৰিস্থিতি আহে তাৰ বাবে তেওঁ বহুত কমজুৰি হৈ পৰে। বহুবাৰ কিছু ব্যক্তিৰ জীৱনলৈ আহে আশংকা। যদি আপোনালোকৰ জীৱনত বহুত দুখ কষ্ট নানান সমস্যাই ভৰি আছে, তেন্তে আপুনি এই 3টি লঙেৰে আৰু সৰিয়হৰ তেলেৰে কৰক এই মহা উপায়, যাৰ বাবে মই এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। আপোনাৰ বাবে হনুমানজীৰ কৃপা আৰু বৰদান প্ৰাপ্ত কৰিব, যাৰ বাবে যিকোনো সমস্যা দুখ কষ্ট সকলোবোৰ মুক্তি পাব। জ্যোতিষশাস্ত্ৰ অনুসাৰে যিকোনো মঙলবাৰ দিনত 3টি লং আৰু সৰিয়হৰ তেলেৰে উপায় কৰিব, তেন্তে আপোনাৰ জীৱনত চমৎকাৰ আৰু সকাৰাত্মক হৈ উঠিব। বন্ধুসকল, কোৱা হয় মঙলবাৰ দিনটোত শুদ্ধ মনেৰে বিধি বিধানেৰে সঠিক সময়ত 3টি লং আৰু সৰিয়হৰ তেলেৰে কৰা হয়, তেন্তে বজৰংবলী হনুমানজীৰ আপুনি আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট সমস্যা বা সংকটৰ পৰা মুক্তি পাব। বন্ধুসকল, কেতিয়াবা আমাৰ জীৱনলৈ এনে সমস্যা আহি যায়, সেই সময়ত আমি বহুত ভাগি পৰোঁ। ৰাহু কেতুৰ দশা ইমান বাঢ়ি যায়, আমাৰ জীৱনৰ সকলো হেৰুৱাব লগা হয়। সেই সময়খিনিত আমাৰ সকলো ফালৰ পৰা ধন অহা ৰাস্তাও বন্ধ হৈ যায়। তেন্তে আপুনি মঙলবাৰে দিনত 3টি লং আৰু সৰিয়হৰ তেলেৰে এই মহা উপায় কৰি লওক। হনুমানজী কৃপা আপোনাৰ ওপৰত পৰিব। হয়তো আপুনি ভাবিছে মঙলবাৰে লঙেৰে কিয় মহা উপায় কৰিবলৈ কয়। বন্ধুসকল, হনুমানজীৰ লং বহুত প্ৰিয়। সেইবাবে কোৱা হয় হনুমানজীৰ ওচৰত লঙৰ প্ৰয়োগ নকৰিলে হনুমানজীৰ পূজা সফল নহয়। যদি কোনো ব্যক্তিয়ে হনুমানজীৰ বাবে 2-3 মিনিটৰ বাবে পূজা পাঠ কৰে, তেনে ব্যক্তি কোনো সমস্যা সংকটত নপৰে। কিয়নো হনুমানজীয়ে ভক্তসকলক কোনো বিপদ বা সংকটত পেলাব নোৱাৰে। সেইবাবে হনুমানজীক সংকটমোচন বুলি কোৱা হয়। সম্পূৰ্ণ বিশ্বাসেৰে আৰু সম্পূৰ্ণ শ্ৰদ্ধাৰে কমেণ্টত লিখক জয় বজৰংবলী, জয় শ্ৰীৰাম। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।